নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ কাৰণ আপোনালোকে থাম্বনেইলত দেখিছে চাগে যে 45 ৰুপিজত আপোনালোকে ছোৱালী মানুহৰ মহিলাৰ কুৰ্তি আপোনালোকে লাভ কৰিব আৰু লগতে আপোনালোকে প্ৰায় 30 টকাত লৰা মানুহৰ ছোৱালী মানুহৰ টি-শাৰ্ট আপোনালোকে পাই যাব আৰু তাত থাম্বনেইলখনত কোৱা হৈছে যে আপোনালোকে প্ৰায় 90 টকা মানৰ পৰা জিন্স লাভ কৰিব একেবাৰে সঁচা এটা ভিডিঅ'ত আপুনি ক্লিক কৰিছে যদি এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই এই সকলোবিলাক তথ্য আপোনালোকে ল'ব পাৰিব এতিয়া মেইনলি আমি আপোনালোকক জনাম যে এতিয়া আমাৰ যে দুৰ্গা পূজা সেই দুৰ্গা পূজাৰ কাপোৰৰ ডিমান্ড এতিয়া বৰ্তমান সময়ত বজাৰত বহুত হ'ব এতিয়া আকাশ চুব এই ডিমান্ডে এই সময়ত যদি আপুনি অলপো বুদ্ধি খটাই আপোনাৰ মাথাত যদি অলপমান মানে বুদ্ধি খটাই তেতিয়া আপুনি এক মাহতে প্ৰায় লাখ টকা লাভ কৰিবলৈ সম্ভৱ হ'ব পাৰে যদি এই ভিডিঅ'টো চাই আপুনি হয়তো বহুত লাভৱান হৈ যাব পাৰে গতিকে ভিডিঅ'টো শেষলৈকে চাব কাৰণ আজিৰ ভিডিঅ'ত মই আপোনালোকক জনাম যে আপোনালোকে অনলাইন প্লাস অফলাইন মিলাই কাপোৰৰ ব্যৱসায় কেনে ধৰণে আৰম্ভ কৰিব পাৰিব কাপোৰৰ ব্যৱসায়ত বহুত লাভ আছে হয়তো যিখিনিয়ে ব্যৱসায় কৰি আছে সেইখিনিয়ে আপোনালোকক স্পষ্টকৈ নকব পাৰে কাৰণ আজিকালি দুনিয়াখনে হৈছে ধোকা মানে আপুনি যদি উন্নতি কৰি আছে আনজনে আপোনাৰ উন্নতিটো দেখিব নোৱাৰে গতিকে মই আপোনালোকক দেখুৱাম আজি আপুনি কাপোৰৰ অনলাইন আৰু অফলাইন ব্যৱসায় কৰি কেনে ধৰণে লাখ টকা উপাৰ্জন কৰিব পাৰিব একেবাৰে ৩-৪ দিনৰ ভিতৰত আৰু যদি আপুনি এমাহ মান হাতত লয় তেতিয়া আপুনি আৰু বেছি ইনকাম কৰিব পাৰিব প্ৰায় 10 লাখ 15 লাখ টকা আপুনি ইনকাম কৰিব পাৰিব এতিয়া প্ৰথমতে পাৰ্ট 1ত মই আপোনালোকক কিছুমান কথা কম কাপোৰ সংগ্ৰহ প্ৰথমে আপুনি কাপোৰ কৰ পৰা আহৰণ কৰিব লাগে সেইটো আপুনি জানিব লাগিব যদি আপুনি কাপোৰৰ ব্যৱসায় কৰিব বিচাৰে তেতিয়া আপুনি কাপোৰ কৰ পৰা আনিব সেইটোটো আপুনি জানিব লাগিব নহয় না পইচা থাকিলে হ'বনে হাতত নহয় গতিকে আপুনি কাপোৰ কৰ পৰা আনিব হেয়া মই আপোনালোকক জনাইছো চাব যদি আপুনি অসমত ব্যৱসায় কৰিম বুলি ভাবিছে তেতিয়া হোলসেল মাৰ্কেট আছে গুৱাহাটীত ফেন্সি বজাৰত আছে তাৰ পিছত আপোনালোকৰ জোৰহাটত আছে শিলিগুৰি আৰু বাৰেলিত আপোনালোকে বহুত সস্তাত কাপোৰবিলাক পাব আৰু ইণ্ডিয়া মাৰ্ট আছে আপোনালোকে গমে পাই ইণ্ডিয়া মাৰ্ট যদি নেজানে মই আপোনালোকক ইণ্ডিয়া মাৰ্টৰ এটা ভিডিঅ' বনাই ধুনিয়াকৈ আপোনালোকক দেখুৱাই দিম আৰু লগতে আপোনালোকে যিবিলাক আমাৰ বাহিৰৰ মানে ৰাজ্য আছে ধৰক গুজৰাট মহাৰাষ্ট্ৰ তাৰ পিছত দিল্লী এইবিলাকতো আপোনালোকে কোম্পানীৰ ৰেটত আপোনালোকে বস্তুবিলাক পাব আৰু ইয়াত আপুনি খুব সস্তাত মানে আপোনালোকৰ যিবিলাক লেডিজ ওয়্যাৰ তাৰ পিছত মেন্স ওয়্যাৰ কিডস ওয়্যাৰ মেখেলা চাদৰ শাড়ী এইবিলাক আপোনালোকে একেবাৰে কম মূল্যত আনিব পাৰিব মই এটা উদাহৰণ দিছো জাস্ট এটা উদাহৰণ আপোনালোকক দিবলৈ চেষ্টা কৰিছো হোলসেলত আপোনালোকে এটা সেট যদি 500 টকাত আনে আপুনি খুচুৰা বিক্ৰী কৰিব পাৰিব 900 টকা প্ৰায় 1200 টকা 500 টকাত আনিলে আপোনাৰ কেৰিং চাৰ্জ মিলি ধৰক 50 টকা এটা যাব পাৰ পিছত বা 20 টকা এটা যাব তেতিয়া আপুনি সেই পিছটো 900 টকা 1200 টকাত আপুনি বিকিব পাৰিব কোনো মাত নাই মানে প্ৰফিট আপোনাৰ ডবল আছে কাপোৰৰ ব্যৱসায় মানে এই ভিডিঅ'টো এইভাবে তৈয়াৰ কৰিছো বহুতে ইয়াক লৈ মোক কোৱেশ্চন কৰি আছিল যে আৰু এটা ভিডিঅ' লাগে গতিকে এই ভিডিঅ'টো আনিবলৈ চেষ্টা কৰিছো আৰু এতিয়া মই পাৰ্ট 1 টো এইখিনিতে সমাপ্ত কৰিলো পাৰ্ট সিস্টেমত যেহেতু বুজাইছো নিশ্চয় বুজি পাব এতিয়া পাৰ্ট 2 হৈছে আপোনালোকৰ অফলাইন ষ্টল দোকান অফলাইনত আপোনালোকে ব্যৱসায় কৰিব পাৰিব বহুতে কৈ থাকে মই অফলাইনত মানে কৰো মোৰ কোনো ধৰণৰ সেল নাই মোৰ মানে একেবাৰে সেল কম মোৰ মানে হাজিৰা নোলায় ঠিক তেনেকুৱা ধৰণৰ কথা কৈ থাকে গতিকে পূজাৰ আগতে এক মাহৰ বাবে এতিয়া এক মাহটো আপোনাৰ হাতত নাই গতিকে আপোনালোকে টেম্পোৰাৰী ষ্টল খুলি লওক এখন ঠাই আপোনালোকৰ চাই ল'ব লাগিব ঠাই হিচাপে আপোনালোকে পূজাৰ পেন্ডেল দি ল'ব লাগিব পূজাৰ পেন্ডেলৰ মাৰ্কেট যি থাকে সেই মাৰ্কেটত বা আপোনাৰ স্কুল কলেজৰ গেটৰ সন্মুখত পূজাৰ আগত যেহেতু আপোনালোকে এতিয়া দোকান দিবলৈ গৈ আছে পূজাৰ ধুনিয়াকৈ অলপ পেন্ডেল দি এট্ৰাক্ট কৰক মানুহক আৰু মনত ৰাখিব একেবাৰে গুৰুত্বপূৰ্ণ কথাটো হৈছে দোকানৰ এট্ৰাক্টিভ লাইট আপোনালোকে ডেকোৰেশন আৰু বেনাৰেৰে সাজিব লাগিব যেহেতু আজিকালিৰ যুগটোৱে ডিজিটেল যুগ আপোনালোকে অলপ লাইটিং সাইটিং কৰিব লাগিব আৰু হেতু আপোনাৰ মাথাত থাকিব লাগিব হেতু আপুনি এবাৰ ভালদৰে ভাবি চাব লাগিব যে এইটো কৰিলে মানে চকুত পৰিব মানুহৰ এনেকুৱা আৰু মেইনলি আপোনালোকে অফাৰ স্কিম দিব লাগিব অফাৰ স্কিম বুজি পাইছে নহয় বাই টু গেট ওয়ান মানে দুটা কিনিলে এটা ফ্ৰী ঠিক তেনেকুৱা ধৰণৰ দিব লাগিব অথবা আপোনালোকে 20% 30% 40% কিবা এটা ডিসকাউন্ট আপোনালোকে ৰাখিব লাগিব ডাঙৰ কৈ আপোনালোকে এইবিলাক বস্তু লিখি ধুনিয়াকৈ লগাব লাগিব আৰু লোকসকলক আপোনালোকে
অফাৰ দিব লাগিব অফাৰ শুনিলেহে আজিকালি দোকানত ভিৰ হয় এই কথাটো মনত ৰাখিব অফাৰ আপোনালোকে লগাব লাগিব অফাৰ এবাৰ আমি পাৰ্ট 3 পিনে আহিছো দ্বিতীয়টো পাৰ্ট গল বাৰু এবাৰ তৃতীয়টো পাৰ্টত আছে যে অনলাইন বিক্ৰী এতিয়া কেনেকৈ আপোনালোকে বিক্ৰীৰ কথা ভাবিব অনলাইনত অফলাইনৰ কথা মই কলো যদি অফলাইনত কিবা আপোনালোকৰ পাজল থাকিলে আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰিব তাৰ পিছত পাৰ্ট 3 ত আপোনালোকে চাব যে আপোনালোকৰ অনলাইন বিক্ৰী হোৱাটছএপ তো আছে আপোনাৰ তাৰ পিছত আপুনি হোৱাটছএপ গ্ৰুপত কাপোৰৰ ছবি শেয়াৰ কৰিব পাৰে যে এই কাপোৰটো আহিছে এটা গ্ৰুপ বনাই লওক ধুনিয়াকৈ আপুনি আৰু ফেসবুক পেজ বা আপোনালোকে গ্ৰুপ ফুলক ফেসবুকত আজিকালি কিমান ধৰণৰ পেজ আছে ফেসবুকত আপোনালোকে দেখিছে সেই পেজ বিলাকত বা সেই গ্ৰুপ বিলাকত আপুনি ডাইৰেক্টলি শেয়াৰ কৰিব পাৰিব আপুনি নামও দি দিব পাৰিব আপোনাৰ যিখন দোকান থাকে সেই দোকানখনৰ নাম দি দিব ধৰক আৰু উদাহৰণ স্বৰূপে এছাম পূজা কালেকচন 2025 ঠিক তেনেকুৱা ধৰণৰ এটা নাম দিলে বা আপোনাৰ নামেৰে দিলে সেই মানে নাম দি ধুনিয়াকৈ আপুনি ফেসবুক পেজ এটা বনাওক বা গ্ৰুপত আপুনি শেয়াৰ কৰক ফটোবিলাক ইনষ্টাগ্ৰামত আপুনি ৰীল বনাওক আপুনি ধৰক কোনোবা ছোৱালী এজনীক মাতি আনি কাপোৰ পিন্ধিব দি ধুনিয়াকে তাইক কব দিলে যে ইয়াত এনেকুৱা ধৰণৰ কাপোৰ বা আজিকালি ইনফ্লুয়েন্সাৰ বহুত আছে ইউটিউবাৰ আছে বহুত ফেসবুকাৰ আছে তেওঁলোককো মাতিব পাৰে তেওঁলোকক মাতিলে অলপ ৰিচটো বেছি ভাল হয় আৰু নরমাল এজনী ছোৱালীক যদি আপুনি মাতি আনে তেতিয়াও আপোনাৰ চলি যাব বিশেষ একো কথা নাই আপুনি ইনষ্টাগ্ৰামত দিব পাৰিব ফেসবুকত দিব পাৰিব ঠিক একে ধৰণে আপোনালোকে বিভিন্ন ধৰণৰ আজিকালি সোশ্যাল মিডিয়া আছে অলপমান যদি মাথাটো খটাই হেবিলাকত আপোনালোকে দিব পাৰিব আৰু একেবাৰে গুৰুত্বপূৰ্ণ কথাটো হৈছে ফেসবুক লাইভ সেল 1 ঘন্টা আপুনি লাইভত কাপোৰ দেখুৱালে 20-30 টা পিস আপুনি সহজে বিক্ৰী কৰিব পাৰিব লাইভত দেখুৱাই থাকক যে এইটো পিস এইটো এনেকুৱা ধৰক 3টা 4টা ছোৱালী ৰাখিলে বা লৰা ৰাখিলে বা এইটো শাৰ্ট পিন্ধি ভাল লাগিছে নে ঠিক তেনেকুৱা ধৰণৰ কোৱেশ্চন কৰক তেওঁলোকক তাৰ পিছত মানে আপুনি বস্তুবিলাক দেখুৱাক আৰু যে এইটো এনেকুৱা আছে এনেকুৱা কালাৰৰ আছে লাইভত দেখুৱাই থাকক কাস্টমাৰে তেতিয়া আকৰ্ষিত হ'ব আপোনাৰ দোকানখনৰ প্ৰতি বা আপোনাৰ সেলিংৰ প্ৰতি এতিয়া হয়তো আপুনি ভাবিছে মই লাইভ কৰিলো মই ফেসবুকত পোষ্ট দিলো ফেসবুকৰ যেটো মাৰ্কেট প্লেস আছে সেই মাৰ্কেট প্লেসতো আপুনি বস্তুবিলাক দিব পাৰে যদি নাজানে আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰিব মই নিশ্চয় আপোনালোকক দেখুৱাই দিম আপুনি এতিয়া আপোনাৰ মনত এটা কোৱেশ্চন আহিছে না নাই কবচোন আপুনি ডেলিভাৰী কেনেকৈ কৰিব লাইভ কৰিলে কোনোবা অৰ্ডাৰ কৰিলে আপুনি ডেলিভাৰ কেনেকৈ কৰিব ডেলিভাৰ কৰিবলৈ আপোনালোকে পোষ্ট অফিসত যাব ধুনিয়াকৈ পেকিংটো কৰি তেখেতক দি দিব আৰু পেকিংৰ যেটো চাৰ্জ সেই চাৰ্জটো তেখেতক ফোন কৰি ধুনিয়াকৈ লৈ ল'ব আৰু অসমৰ বিভিন্ন প্ৰান্তলৈ পঠাব পাৰিব যদি বাহিৰৰ হয় তেতিয়াও আপোনালোকে পোষ্ট অফিসৰ জৰিয়তে কাপোৰবিলাক পঠাব পাৰিব আৰু আপোনালোকে অনলাইনত যদি বিকে অনলাইনত বিকিলে আপোনালোকে মেছোটো এটা একাউন্ট খুলি ল'ব আৰু মেছোত সেলাৰ একাউন্টটো খুলিলে আপুনি ৰেষ্ট নেপাব মই এইটো কথা কৈছো যেহেতু মই নিজে কৰি আছো মেছোত মিনি ফ্যান মই বিকি আছো সেই ব্যৱসায়টো যেহেতু মই কৰি আছো গতিকে আপোনালোকে পেকিং কৰি তত নেপাব সেলিং কৰি তত নেপাব মই এইটো কথাই কলো এই পূজাৰ সময়ত যদি আপোনালোকক লাগে তাৰ ওপৰত ভিডিও কমেন্ট কৰিব মই নিশ্চয় এটা ডিটেইলছত ভিডিও বনাম মেছোত কেনেকৈ সেলাৰ একাউন্ট খোলা হয় আৰু সেলাৰ একাউন্ট খুলি কেনে ধৰণে আপোনালোকে বস্তুবিলাক পঠাব পাৰিব সম্পূৰ্ণ ডিটেইলছত প্ৰ্যাকটিক্যালি মই আপোনালোকক দেখুৱাই দিম তাৰ পিছত আহিল 4 নম্বৰ পাৰ্ট 3 নম্বৰ পাৰ্টত যদি কিবা বুজি নাপালে কোৱেশ্চন কৰিব এক্সট্ৰা ষ্ট্ৰেটাজি আপুনি আই বঢ়াবলৈ কিছুমান স্পেশাল ষ্ট্ৰেটাজি লগাব লাগিব হেবিলাক কি হয় আসলতে আপুনি চাব প্ৰি বুকিং সিস্টেম পূজাৰ আগতে অফাৰ দি এডভান্স অৰ্ডাৰ আপোনালোকে ল'ব পাৰে অফাৰটো দি দিয়ক মানুহে পালে আপোনাক ডাইৰেক্টলি অৰ্ডাৰ কৰিব এডভান্স অৰ্ডাৰ আপুনি লৈ থব পাৰে আৰু মেইন কথাটো হৈছে কম্বো পেক যেনেকুৱা আমি গেলামাল দোকানত বস্তু কিনিব গলে কিছুমান শপিং মলত ব্ৰাছৰ লগত কলগেট ফ্ৰী কলগেটৰ লগত আৰু কিবা মুখত খুহা তেনেকুৱা ধৰণৰ বস্তু ফ্ৰী থাকে আপুনি কাপোৰৰ ক্ষেত্ৰতো লগাব পাৰে হয়তো আপোনাৰ মাথাত নাহিব পাৰে মই কৈ দিছো যেহেতু বিজনেস আইডিয়াৰ চেনেল হয় এটো আপোনালোকক মোৰ আইডিয়া দিয়াটো ধৰ্ম হয় ফেমিলি পেক এটা ৰাখক অৰ্থাৎ এটা শাৰী প্লাস এটা মেখেলা চাদৰ আপোনালোকে যদি কিনে তেতিয়া এটা শাৰ্ট লগত ফ্ৰী পাব তেনেকুৱা ধৰণে আপোনালোকে এটা কম্বো পেক ৰাখক তাৰ পিছত এফিলিয়েট বা ৰিসেলাৰ সিস্টেম কি হয় মনত ৰাখিব
আপোনাৰ কাপোৰ অন্য লোকে কমিশ্যন লৈ বিক্ৰী কৰিব পৰাকৈও এটা ব্যৱস্থা আপুনি ৰাখক যদি এইবিলাকৰ ওপৰত নলেজ নাই তেন্তে মোক আপোনালোকে ইনষ্টাগ্ৰাম আৰু হোৱাটছএপত ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব আমাৰ ইনষ্টাগ্ৰামৰ যিটো আইডি ডেছক্ৰিপশ্যনত দিয়া আছে মোক ধুনীয়াকৈ ফলো কৰি ল'ব তাত মেছেজ কৰিব নিশ্চয় মই আপোনালোকক সহায় কৰিবলৈ আগবাঢ়িম এইবোৰ কৰিলে আপোনাৰ ব্যৱসায় বুষ্ট কৰিব 2x যদি হৈ আছে ডাইৰেক্টলি 6x 8x হৈ যাব আপোনাৰ ব্যৱসায় মানে ডবলৰ ওপৰত ডবল ইনকাম আপোনাৰ অহাটো বাউণ্ড মই কৈছোঁ এই কথাটো যদি আপুনি এই কাম কৰে নিশ্চয় আপুনি সফল হ'বই তাৰপিছত আহে আমাৰ 5 নম্বৰ পাৰ্ট 4 নম্বৰ পাৰ্টটো অলপমান কঠিন হ'ব পাৰে যিখিনি আমাৰ অল্ড মডেল দোকানী আছে সেইখিনিৰ বাবে বা অল্ড মডেল যিখিনি অলপ মানুহ আছে তেওঁলোকৰ হ'ব পাৰে তেওঁলোকে লাজ কৰিব নালাগে মোক সুধিলে হ'ল মই পুৰা পিউৰলি আপোনালোকক সহায় কৰিম 5 নম্বৰত পটেনশিয়েল ইনকাম এতিয়া আয়ৰ বিষয়ে আমি আপোনালোকক কিছুমান উদাহৰণ দিম দিনে যদি আপুনি 20টা সেট বিক্ৰী কৰে ধৰি ললো আৰু এইটো মানে 20টা সেট যদি আপুনি বিক্ৰী কৰে তেন্তে প্ৰফিট দিনে প্ৰায় আপোনাৰ 8000 পৰা 10000 টকা হ'ব আৰু পূজাৰ সময়ত 20 দিনত আপোনালোকে নেট প্ৰফিট পাব মানে ধৰি লোৱা দে এইটো 1.5 লাখৰ পৰা 2 লাখ পৰ্যন্ত আপোনালোকে ইনকাম কৰিব পাৰিব আৰু হয়তো বহুতে ভাবি আছে যে 45 টকাত কুৰ্তিটো ক'ত পাম মই জনাম আপোনালোকে ভিডিওটো চাই থাকক ভিডিওটোৰ মাজত হওক শেষত হওক মই ধুনীয়াকৈ কৈ যাম আপোনালোকে স্কিপ নকৰিব ভিডিওটো আৰু এইখিনিতে মনত ৰাখিব অলপ পুঁজি আপোনালোকৰ লাগিব বছৰত আপুনি অলপমান পুঁজি জমাব যদি পাৰিছে তেন্তে এই ব্যৱসায়টো কৰিব পাৰিব এই ব্যৱসায়টো কৰিবলৈ কিমান পুঁজি লাগিব সেইটো আপোনাৰ ওপৰত ডিপেন্ড কৰিব যদি আপুনি ভাবে মই সৰুকৈ দিম তেতিয়া আপুনি 20-30 হাজাৰ টকাৰ পৰা পাৰে যদি আপুনি ভাবে মই অলপ ডাঙৰকৈ দিম 50,000 1 লাখ টকাৰ পৰা আপুনি পাৰে আৰু লগতে মই এইটো কথা এতিয়া জনাই দিছো যে 45 টকাত কুৰ্তি আপোনালোকে কলিকতাত পাব দিল্লীত পাব গুজৰাটত পাব সকলোবিলাক আপোনালোকে বস্তুৱে একেবাৰে কমত পাব কুৰ্তি হওক টি-শাৰ্ট হওক তাৰ পিছত আপোনালোকৰ জিন্স পেন হওক এইবিলাক কমত পাব আৰু মই কোনো ধৰণৰ এইটো ভিডিওত স্পন্সৰ কৰা নাই মনত ৰাখিব কোনো ধৰণৰ দোকানৰ নাম মেনশন কৰা নাই এইটো কথাও মনত ৰাখিব আৰু এইটো এটা জাস্ট আপোনালোকৰ বিজনেস আইডিয়াৰ ওপৰত যেটো ভিডিও আপোনালোকক এটা আভাস দিয়া হৈছে যদি আপোনালোকে মোৰ ইনষ্টাগ্ৰামত ফলো কৰি ধুনীয়াকৈ মেছেজ কৰে মই আপোনালোকক 45 টকাত কুৰ্তি কোট পাই তাৰ পিছত আপোনালোকৰ টি-শাৰ্ট কোট পাই কম দামত 20-30 টকাত তাৰ পিছত আপোনালোকৰ যিবিলাক মানে লং পেন আছে সেই লং পেন বিলাক 90 টকা 100 টকা 200 টকাত কোট পাই সেই সকলো বিলাক ডিটেইলছ আপোনালোকক দিম যদি আপুনি কাপোৰৰ দোকানৰ চিন্তা কৰি আছে তেন্তে আপোনালোকে এই পূজা সেশনটোৱে হৈছে আপোনাৰ বাবে সৰ্বোত্তম সময় আপোনালোকে অনলাইন প্লাস অফলাইন এই দুটা মিক্স কৰিলে আপোনালোকৰ উপাৰ্জন দুগুণ হ'ব গতিকে অফলাইনত বহি থাকি লাভ নাই অনলাইনতো মাথাটো খটাওক আৰু আপোনালোকৰ কি মনত পৰিল এই আইডিয়া শুনি আপোনালোকৰ কিবা যদি মনত পৰিছে মোক যদি কিবা ক'ব লগা আছে আৰু যদি কিবা ভাল কৰিব পাৰি আপোনালোকে প্লিজ মোক আইডিয়াটো দিব কমেন্ট কৰি জনাব তেতিয়াহে ভাল লাগিব আৰু ভুল নকৰিব আপোনালোকে লাইক কৰিব ভিডিওটোত শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব এই ভুলটো নকৰিব চেনেলটো সাবস্ক্ৰাইব নকৰাকৈ নাথাকিব পইচা নাযায় সাবস্ক্ৰাইব কৰিলে গতিকে সাবস্ক্ৰাইবটো কৰি থব আৰু আগন্তুক সময়ত এনেকুৱা ধৰণৰ ভিডিও আপোনালোকে পুৰা একদম সকলোতকৈ আগত পাই থাকিব আৰু কিবা এটা জীৱনত কৰিব পাৰিব গতিকে এনেকুৱা ধৰণৰ আইডিয়া সমূহ আপোনালোকে পাই থাকিবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ফেসবুকত চাই থকা খিনিয়ে যাতে ফলো কৰি থয় গতিকে মই মিঠুৱে বিদায় মাগিছো অন্য এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম